আধাৰ কাৰ্ড পান কাৰ্ড কিবা কিবি আছে নাই আৰু তুমি নাই গেলা যদি আপোনাক কাইলৈ খেদি দিম বুলি কয় অসমৰ পৰা সিহঁতৰ বাপেক আহিব লাগিব কেলা 14 গোষ্ঠী আহিব লাগিব সিহঁতৰ কেলা হাত মোৰ মুখত বেয়াকে ওলাব দিয়ে বেছি সুধি নাথাকিবা মোৰ ৰাগ উঠি যায় কেলা জান মূৰ্খ গাড়ী হওক মানে এতিয়া আপোনাৰ একোৱে নাই কাৰ্ড চাৰ্ট নাই যদি আপোনাক কাইলৈ পুলিচে ধৰি লৈ যায় খেদাব আপোনাক কি হিমন্তই খেদাব আপোনাক মোক বাংলাদেশত পঠিয়াব তাৰ বাপেকৰ মোৰে বাংলাদেশী খাই কেলা অসমৰ পৰা হাত উল্টা পুল্টা নাই কবি মোৰ ওচৰত এই বকি আছো কেলা হিমন্তই খেদিব আপোনাক হাত তাৰ নাম নাজানো কেলা মই ঘৰ চিনি পাওঁ আৰু ফুট ক হাত হিমন্ত ঘৰ চিনি পায় কিয় অসমৰ মুখ্যমন্ত্ৰী বাপ মোৰ মুখখন মোকলাই নল'বা যেতিয়া আমি কংগ্ৰেছে হেমন্ত বিশ্ব শৰ্মাদেৱক আনিছিলোঁ আনি চিধা শিক্ষামন্ত্ৰী বনাইছিলোঁ কিয় বাগৰিলে কিয় মাকৰ পেটত এবাৰহে জগে 10 বাৰ জগে নেকি কা পুৰুষ আমি পুৰুষত আছো সামাজিক একো নাই আৰু বুজিছো সেইটো কি হাত তাৰপিছত উত্তৰ দিয়া ফুল বাৰৰ ফুল খেলা হেৰি নহয় এতিয়া আপোনাৰ ৰ আপোনাৰ এতিয়া আধাৰ কাৰ্ড নাই পান কাৰ্ড নাই কিছু নাই যদি আপোনাক কোনোবাই ৰাতি আহি উঠাই লৈ যায় কি হ'ব পুলিচে কোনে নিব পুলিচে বাপেকৰ ঘা থৈছো কেলা কি তোমালোকে ইয়াত প্ৰবঞ্চনা কৰিবলৈ আহিছা নেকি সত্য কোৱা সেইটো হয় বাৰু হা হয় কাৰোবাৰ ঘা থৈছে গোবিন্দই মোক উঠাই লৈ যাবলৈ কেলা হাত মাৰিয়া বেয়া ভাগ আপুনি কেলে মাতিছে হয় মাতিবি তোমালোকে যি প্ৰশ্ন কৰিছা সেইটো উত্তৰ দিছো পুলিচে কিয় উঠাই দিব মোক হিমন্তই উঠাই নিব হেমন্ত পুলিচ লগাই তোৰ জেগাক লৈ আহে যা কেলা তোৰ কাকাক লৈ আহ মোক উঠাই নিবলৈ এইটো মই বৰিগাঁও লৈ ভৰ্তি